Good morning everyone. Welcome to my YouTube channel. সুপ্ৰভাত আটাইকে মোৰ YouTube চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি 15 তাৰিখ বুধবাৰ। সকলোৰে জ্ঞাত গুৱাহাটী বৰ্তমান পানীৰ তলত। আমাৰ ফালেও বহুত পানী হৈছে, ক'তো যাব পৰা নাই। ময়ো ক্লাছত যাব পৰা নাই, বহুত বেছিকৈ পানী হৈছে। গতিকে আজি ঘৰতে ভ্লগ বুলি নহয়, ভাবিলোঁ এনে ৰাতিপুৱাৰ পৰা এনে ভিডিঅ'টো কৰোঁ। শেষলৈ কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, গতিকে আৰম্ভ কৰিছোঁ। এতিয়া আচলতে 8:30 হৈছে, কেতিয়াবাতে উঠিছোঁ কিন্তু ভিডিঅ' বনোৱা হোৱা নহ'ল। মই অলপমান লিখিব লগা কাম আছিলে মোৰ, তো মই সেয়া লিখি আছিলোঁ। গতিকে মই আপোনালোকক কি দেখুৱাব পাৰোঁ নাজানো, তথাপি মই কিবা কিবি দেখুৱাবলৈ চেষ্টা কৰিম। সদায় চাই থাকিব আৰু আটাই যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে। আগৰ ভিডিঅ'কেইটাত ভাল লাগিছে, মোৰ বহুত ৰেছপন্স পাইছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। নতুন হিচাপে মই বহুত বেছি একো কৰিব পৰা নাই, নাজানোও বেছি। আপোনালোকে মোক দেখুৱাই যাব, মোৰ ভুল হ'লে আপোনালোকে মোক দেখুৱাই দিব, আৰু কিবা যদি ভুল হৈছে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আটাই চাই থাকিব। এতিয়া মই গা ধুই ল'লোঁ আৰু বতৰটোতো বেয়াই, চাৰিওফালে পানী হৈছে, গতিকে আজি চব বন্ধ। গতিকে ঘৰতে ভাবিলোঁ ব্ৰেকফাষ্ট বনাম। মই এটা ব্ৰেকফাষ্টৰ এটা ৰেচিপি এটা বনাম এতিয়া, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই বহুত ভাল পাওঁ সেইটো খাই, আৰু মোৰ ঘৰৰ মানুহখিনিও সেইটো খাই বহুত ভাল পায়। বহুত ইজি হয়, বিৰাট সহজ পদ্ধতি, চাই থাকিব। এটা বাতিত 2টা কণী লৈছোঁ, তাৰ পাছত কণী 2টা ভাঙি লৈছোঁ। এতিয়া 1 কাপ গাখীৰ তাত দিছোঁ, তাৰ পাছত কেঁচা জলকীয়া আৰু ধনিয়া কাটি দিছোঁ, আৰু সেই মিশ্ৰণটোৰ লগত 1 কাপ আটা দিব লাগিব, নিমখ দিব লাগিব, প্ৰয়োজন অনুসাৰে নিমখ দিব লাগিব। তাৰ পাছত আটা 1 কাপ দিব লাগিব। আটা ময়দা আপোনালোকে যি ইউজ কৰিব পাৰে, মই আটা ইউজ কৰিছোঁ। তাৰ পাছত ভালকৈ লৰাই মিশ্ৰণটো বনাই ল'ব লাগিব, ভালকৈ লৰাই ল'ব লাগিব। এটা ভাল মিশ্ৰণ এটা তৈয়াৰ হ'ল। বহুত বেছি পনীয়াও হ'ব নালাগে আৰু একদম গোটাও হ'ব নালাগে। তাৰ পাছত টাৱা এখন লৈছোঁ, টাৱাখনত মই অকণমান তেল লৈছোঁ, বেছি তেল লোৱা নাই। ৰিফাইন তেলো ইউজ কৰিব পাৰে। মই আচলতে সৰিয়হৰ তেল ইউজ কৰা নাই, মই ৰিফাইন তেলেই ইউজ কৰিছোঁ। তাৰপাছত টাৱাখন গৰম হোৱাৰ পিছত আমাৰ খোলা চাপৰি পিঠাৰ নিচিনাকৈ এই বস্তুটো আমি বনাব পাৰোঁ। এক প্ৰকাৰ পিঠাৰ দৰেই হয়, খোলা চাপৰি পিঠা যেনেকুৱা হয় তেনেকৈয়ে বনাব পাৰে। বহুত সোৱাদ হয়, খাবলৈ বহুত সোৱাদ হয়, আপোনালোকে বনাই চাব পাৰে। এয়া 3 কাপ কফি বনাইছোঁ। এয়া আমাৰ ৰাতিপুৱাৰ খানা ৰেডি। আমি ৰাতিপুৱাৰ খাদ্য খাই ল'লোঁ। এতিয়া বতৰটোতো বেয়াই, গতিকে কি কৰোঁ এতিয়া চাই লওঁ। বহুতে মোক মেছেজ কৰি আছে যে মোৰ গহনাৰ কালেকশ্যন দেখুৱাব লাগে, কিবা কিবি দেখুৱাব লাগে। মই চেষ্টা কৰিম বাৰু কেনেকৈ দেখুৱাব পাৰোঁ, কি কৰিব পাৰোঁ।
গতিকে চাওঁ দিয়কচোন কি কৰিব পাৰোঁ। এটা ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাবিছোঁ আৰু যে কি দেখুৱাওঁ আপোনালোকক। আচলতে কৰিবলৈ আজি বিশেষ একো কাম নাই, বৰষুণ যিহেতু বতৰটোও বেয়া, ক'তো যাব লগাও নাই, ঘৰতে কিবা কিবি কৰি আছিলোঁ। দুপৰীয়াৰ আহাৰৰ মই একো দেখুৱাব নোৱাৰিলোঁ, কিয়নো মা সোনকালে বনাই দিলে। আৰু মই ভাবিছোঁ যে মই আপোনালোকৰ লগত এটা আইচক্ৰীম বনোৱা পদ্ধতি বা আইচক্ৰীম মই কেনেকৈ বনাওঁ, মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব। আৰু মই আগতে যিটো দেখুৱালোঁ, সেই যে ৰাতিপুৱা খাইছিলোঁ যে, সেইটো আপোনালোকে এবাৰ বনাই চাবচোন। বহুত ধুনীয়া হয়, বহুত টেষ্টি হয় খাবলৈ, বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে এবাৰ বনাই খাব। গোটেইখিনি সামগ্ৰী আমাৰ ঘৰতেই থাকে, গোটেইখিনি আমি ঘৰতে পাওঁ। বিৰাট ভাল পাওঁ মই খাই, আৰু মোৰ ঘৰৰ প্ৰত্যেকজন সদস্যই সেইটো খাই বহুত ভাল পায়। আপোনালোকে কমেণ্টত মোক জনাব। এটা বাতিত আমুল ক্ৰীম লৈছোঁ, কনডেন্স মিল্ক লৈছোঁ, তাৰপাছত কোকো পাউডাৰ লৈছোঁ। এতিয়া তিনিওবিধ ভালকৈ মিক্স কৰিব লাগিব। ক্ৰীমখিনি মই ভালকৈ ফেটি লৈছোঁ। কনডেন্স মিল্কৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে, গুড়ি কৰি। মই কনডেন্স মিল্ক দি লৈছোঁ ইয়াতে ক্ৰীমখিনিত। তাৰপাছত কোকো পাউডাৰ মিক্স কৰি ভালকৈ ফেটি ল'ব লাগিব। ভালকৈ মিক্স কৰি এটা ধুনীয়া মিশ্ৰণ তৈয়াৰ কৰিব লাগিব। তাৰপাছত টিফিন বাতি এটাত সেই মিশ্ৰণটো মই দি লৈছোঁ। ধুনীয়া মিশ্ৰণ এটা তৈয়াৰ হৈছে। এতিয়া মই টিফিন বাতিটো ফ্ৰিজত থ'ম। ফ্ৰিজত থৈ 10 ঘণ্টামান ৰাখিব লাগিব। 10 ঘণ্টামান ৰাখিলে ভাল হয়। মই মিশ্ৰণটো এতিয়া ফ্ৰিজত থৈ দিলোঁ। আবেলি চাম। আমি ভাত খাম। ভাতৰ লগত কি খাম সেইটো দেখুৱাম বাৰু, কিন্তু বনোৱাটো দেখুৱাব নোৱাৰিলোঁ। গতিকে মই আপোনালোকক ভাতৰ লগত কি খাম সেয়া দেখাম। ভালকৈ দেখুৱাব নোৱাৰিলোঁ। এয়া তিতা কেৰেলা ভাজি, গাজৰ আলু ভাজি, মাছৰ তৰকাৰী। তিতা কেৰেলা ভাজি মোৰ বহুত প্ৰিয়। এয়া খাই লওঁ। এতিয়া ভাত খাই ল'লোঁ। এতিয়া অলপ সময় ৰেষ্ট ল'ম, যিহেতু আজি কৰিবলৈ একো সিমান বিশেষ কাম নাই। গতিকে আপোনালোকক লগ পাম। ৰেষ্ট লৈ উঠি আপোনালোকক লগ পাই আছোঁ। হেল্ল', গুড ইভিনিং। বহুত শুলোঁ আজি, বহুত বেছিকৈ শুলোঁ, মুখ চুখ ফুলি গৈছে একদম। এতিয়া 5:30 হৈছে। উঠিলোঁ, এতিয়া চাহ খাম অলপ দেৰিকৈ। গতিকে চাই থাকিব। আজি ঠাণ্ডা বতৰৰ কাৰণে বহুত টাইম শুই গ'লোঁ মই। দেখুৱাই যাম বাৰু কি বনাওঁ। এয়া এইটো ৰেডিমেড হয়, তেলত দি ভাজিব লাগে। এইটো ফ্ৰেঞ্চ ফ্ৰাইজ, আৰু এইটো স্মাইলিছ। বহুত ধুনীয়া লাগে, মই ভাল পাওঁ। পটককৈ হৈ যায় বাবে মই আনিছিলোঁ। আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে দেই। চব দোকানতে পায়, কিন্তু চাব পাৰে, বহুত ভাল লাগে। সন্ধিয়া চাহৰ লগত খাবলৈ বহুত ভাল হয়। এয়া
আমাৰ চেফক চাওক মই বনাই থকা দেখি উস্তাদি মাৰি মাৰি আহিছে এয়া চাহ ৰেডি কৰিছোঁ খাই লওঁ এতিয়া মই পঢ়িলোঁ অলপ টাইম 9টা বাজিলে পঢ়িলোঁ মানে আচলতে কলেজৰ বহুত কাম আছিলে যিহেতু পৰীক্ষাও আহিলে মই মাষ্টাৰ্ছ কৰি আছোঁ মোৰ এবাৰ ফাইনেল ছেমিষ্টাৰ হয় গতিকে মোৰ পঢ়িব লগাও থাকে Psycho is Pogola man Wow, Sinatra. এতিয়া মই আহি গলো আৰু এবাৰ খালি বলে বহুত আছে কুকুৰ মোৰ পিছে পিছে ভুকি থাকে কলি মোৰ কথা লাগি গলে এতিয়া ফ্ৰিজৰ পৰা মই আইচক্ৰীমটো উলিয়াইছোঁ বহুত ধুনীয়া হৈছে খাবলৈও বহুত ভাল হ'ব চাগে মই এনেকৈ বাটিত লৈ লৈছোঁ গোটেইবিলাকৰ কাৰণে আচলতে বহুত ধুনীয়া আছিলে খাবলৈ বিৰাট ধুনীয়া আছিলে আইচক্ৰীম খালোঁ আমাৰ এইখিনিত বহুত পানী হৈছে তো ওপৰত আহিছোঁ পানী চাবলৈ চাদৰ ওপৰত हाँ उन लोगों को तो आराम से मिल रही है हम बोले कुछ हो गया ना क्या अंधेरा है इसीलिए गाड़ी এতিয়া 9:45 হৈছে ভাতটো খাই দিওঁ ভাতৰ লগত কি বনোৱা গৈছে দেখাব নোৱাৰিলোঁ বহুত পানী হৈছে সেইকাৰণে কিবা চাবলৈ গৈছিলোঁ আমি দেখুৱাব নোৱাৰিলোঁ এতিয়া মই আপোনালোকক দেখুৱাম ভাতৰ লগত কি খাওঁ সেয়া চিলি চিকেন আণ্টি এগৰাকীয়ে দিছিলে আমাৰ দুয়োৰে কাৰণে এয়া চিলি চিকেন গাজৰ আলুৰ অলপ ভাজি লাওৰ তৰকাৰী মাছৰ তৰকাৰী বহুত বস্তু এতিয়া 10:30 বাজিছে আমাৰ ভাত খোৱা হৈ গ'ল ভাত খাই কাম চামবিলাক চব সামৰি সুতৰি আহিলোঁ ৰুমলৈ আহিলোঁ এতিয়া শুই যাম বতৰটো খুবেই বেয়া তথাপি কালিতকৈ পানী অলপ কমিছে যদি অহাকালি ঠিকে থাকে তেতিয়াহ'লে মই যাব লাগিব পাৰে মই আপোনালোকক ভালকৈ একো দেখুৱাব নোৱাৰিলোঁ চাগে তথাপি মই যি ৰেচিপি শ্বেয়াৰ কৰিছোঁ সেই আপোনালোকে বনাই ঘৰত খাবচোন বহুত ভাল লাগিব আৰু মোক কমেণ্টত জনাব বাৰু আৰু নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ সোনকালে আহিম তাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোক বহুত মৰম দিব বুলি মই আশা কৰিছোঁ যিহেতু নতুন আপোনালোকৰ সাহসতে মই আগুৱাব লাগিব গতিকে আপোনালোকে মোক মৰম দিব এতিয়া শুভৰাত্ৰি গুড নাইট